হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালেই আছোঁ। আজি মই বনাম কণী পিঁয়াজৰ লগত মছলা। এয়া কণীখিনি মই ভালকৈ সিজাই ল'লোঁ আৰু ইয়াত টাৱাত দি দিছোঁ মিঠাতেল। তেলখিনি গৰম হৈ আছে আৰু ইয়াতে অলপ হালধি দি দিছোঁ তেলত। কণীকেইটা আগতে ভাজি ল'ম, এনেকৈ লৰাই দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই কণীকেইটা ইয়াতে দি দিলোঁ। অলপ অলপ কাটি দিছোঁ কণীকেইটা, যাতে মছলাখিনি ভিতৰলৈ সোমাই যায়। এয়া চাওক, এনেকৈ লৰাই লৰাই একদম ৰঙাকৈ ভাজি ল'ব। হালধি দিছোঁ যাতে কণীখিনি ভালকৈ ৰঙা হয়। সেই কণী ভজা তেলতে মই পিঁয়াজখিনি দি দিলোঁ, মিহি মিহিকৈ কাটি লৈছিলোঁ। কণী ভজাৰ সময়ত বেছিকৈ তেল দিছিলোঁ, সেইকাৰণে এতিয়া আৰু নিদিলোঁ। এইখিনি তেলতে মই পিঁয়াজখিনি ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি কোমলি গৈছে। এতিয়া মই ইয়াতে মছলা এড কৰিম। দি দিছোঁ জিৰা গুড়ি, হালধি গুড়ি, একদম কম পৰিমাণে মছলা দিব, তেতিয়াহে কণী খাবলৈ টেষ্টি হয়। জলকীয়া গুড়ি, নিমখ, এইখিনি দি অলপ সময় এনেকৈ ভাজি লৈ ইয়াতে অলপ পানী দি দিম। পানী দি মছলাখিনি ভালকৈ ভাজি ল'ম। আপোনালোকৰ তাত যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত যদি চাই আছে তেন্তে ফ'ল' কৰি দিব। এয়া পানীখিনি দি মই এনেকৈ লৰাই দিছোঁ ভালকৈ। এতিয়া মছলাখিনিও ভালকৈ হৈ যাব, পিঁয়াজখিনিও সিজি যাব। ইয়াতে অলপ দি দিছোঁ গৰম মছলা। এতিয়া ইয়াতে মই কণীকেইটা দি দিলোঁ, দি এনেকৈ লৰাই দিছোঁ। কণীখিনিতো যাতে মছলা সোমাই যায়, সেইকাৰণে অলপ আগতীয়াকৈ দিছোঁ। এয়া তেল বিৰিঙি ওলাই আহিছে। মছলাখিনি ভালকৈ লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ পিঁয়াজৰ সৈতে কণীৰ মছলা খাই খুবেই টেষ্টি লাগে। আপোনালোকেও এনেকৈ বনাই খাই চাব। এই ৰেচিপিটো দালিৰ লগত খাবলৈ বহুত টেষ্টি হয়। তো আজিলৈ বাই বাই, আল্লাহ হাফিজ।